তোবৰো কে নাই তই জ্বালা দিছে আজি হা নহয় অলপ বিজি আছো মানে কেমেৰা দি বিজি কেমেৰা এইটো কত প্ৰগ্ৰাম থাকিলে তোৰ লগত মই নাযাব ব্লগে নম দিনা কাৰণ কিয় তই থাকবি গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি তাতে এনেকৈ থৈ দিবি হা হে ফ্ৰেণ্ডছ বিটি ব্লগ চলে আপোনালোকক স্বাগতম গাইজ আজি ভিডিঅ'টো আকৌ বিশেষ মানে কি আকৌ নাই তো মানে আমাৰ কলেজৰ মই যিখন কলেজত পঢ়িছিলোঁ আজি এখন কলেজত গাইজ মোৰ গাইজ ই পঢ়া নাই কলা হওক মোকো কলা বুলি গাইজ মানে আমাৰ কলেজত আজি নৱাগত আদৰণি মই বগা সেইফালে দিয়াই কলা আছে কাৰণ পথটো বস্তু কইলো ইয়াতে কোনে কোনে বুজা নাই চশমা লৈছে চশমা নতুন চশমা ইয়াতে নিক গাইজ তাতে যাই কিনা বেলেগক দেখাম কোন কোন আহে কোন কোন নাহে না মই গৈছিলোঁ বাৰ মই তবলা দিবলৈ গৈছিলোঁ কাৰণ মই তবলা বজাই ভাল পাওঁ গাইজ তো মানে কি ঠগো ঠগো আপিছোঁ কি কেনে লাগছি মোক পৃথিৱীয়ে বোলে ৰাধৰ ফ্ৰেচাৰ্ছ দেখাব নিব মোক মই জানো দেখি বনাই জানা কৰে এই হেমচাম চলিৰ লগত আমি পাত্তাই নাপাবাই মই এটা এক্টৰ গাইজ সেই চাকি গুণচি গাছ গাইজ বলক গাইজ আজি মই দুটা পাৰফিউম মাৰিছোঁ সেইকাৰণে গাটো মেকা মেকা গুণছি মই ভাবছোঁতো গাটো কিয় মেকা মেকা গুণছি গাইজ লাষ্ট এটা মানে গুৱাহাটী যোৱা ব্লগ এটা বনাইছিলোঁ কিন্তু ব্লগটো এডিট কৰিব পৰা নাই সেইকাৰণে এইটো ব্লগৰ পিছত সেইটো ব্লগ মেবি আহিব তো চাই থাকিব আপোনালোকে চৰি গোটেইকেইটা ব্লগ চাই থাকিব ছাপোৰ্ট কৰিব সেই আপোনালোক ভাল নহয় গাইজ কিয় জানেনে গাইজ ভাই ছাবস্ক্ৰাইবাৰ এটা বাৰে দিয়া নাই কমছি এটা কিমান আছে নকবি লাষ্ট লাগে কাটি দিম তো গাইজ আমি আহি পালোঁ বৰবাগ কলেজৰ ফ্ৰণ্টত মানে অলপ চাইড কাটি আছোঁ মানে এতিয়া ভিডিঅ'টা ফোন কৰিছিল গাইজ আহি আছে লেবেল নেট বি মোৰ আগত ফোন কৰিছিল কাৰণে কৈছোঁ গাইজ চাব নেকি পিছত দেখো নাম্বাৰ মই দিছোঁ তাক চিনি নাপাব ইয়াক মই চিনাকি কৰি দিলোঁ মানে মোৰ ভাল চিনাকি আৰু পাৰ্চনেল চিনাকি আহিলি দেখোন গোটেই মাতে দেখোন গাইজ নহয় গাইজ আমাৰ পাৰ্চনেল চিনাকি এটা আছে চাই ইয়াক নাম্বাৰটো দিলোঁ কিবা কিবি ফটো কৈছিলোঁ পাৰ্চনেল কিবা তো গাইজ আমি বৰবাগ কলেজৰ ভিতৰত যাই পেলাই আপোনাকো দেখাই আছোঁ গাইজ বৰ্তমান বৰবাগ কলেজৰ মানে কি গেটখনৰ ভিতৰত সোমাই একদম মেইন যোনখন ভিতৰত সোমোৱা গেট আছে সেইখনেই পালোঁ এতিয়া আমি ভিতৰত যাম কিবা কিবি চলি আছে প্ৰগ্ৰেম চলি আছে ভিতৰত কিবা কিবি প্ৰগ্ৰেম চলি আছে আমি দেখাম আপোনালোক ডেকা এই কেমেৰা লৈ এইবোৰৰ এটা বিজনেছ কৰি আছে গাইজ এই অনুষ্ঠানৰ মূল ব্যক্তি আমাৰ সকলোৰে আধাৰ স্বৰূপ তফিকুদ্দিন আহমেদ ডাঙৰীয়া দাদাক আমি মঞ্চত সম্বৰ্ধনা জনাবলৈ এটা ফুলাম জাপি আৰু এখন গামোচাৰে মই আমাৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ কিয়নো এই যে অলপ আগতে ইমান ধুনীয়া এটা অন্তৰংগ আলাপ হ'ল মোৰ মন গৈছিল সেই সময়খিনিৰে ঘূৰি যাবলৈ যিখিনি সময় মই স্কুলত পঢ়িছিলোঁ যিখিনি মই কলেজত পঢ়িছিলোঁ কিন্তু আজি সেই সময়খিনি মই বিচাৰিলে নাপাওঁ সেই গতিকে মই কৈছোঁ এই সময়খিনি মোৰ কাৰণে প্ৰাইচলেছ
আমি চাৰিটো শুনি লওঁ তাৰ পাছত আমি ভেগুদাৰ ওচৰলৈ আগবাঢ়ি যাম চেয়াৰি গম বাৰু বাকী মোৰ বৰভাগৰ লগত বহুত স্মৃতি আছে 2014 মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ 2017 মই BSc কমপ্লিট কৰিছোঁ পাই আজি এতিয়া কমপ্লিট কৰোঁ প্ৰফেচৰ আকৌ নাজনো নাজনিলে কি হয় দুই পে চলি গ'লে পঢ়িব আহে আলি পিছফালে বহি থাও দেশখন ধৰি এনেকৈ মাৰিম বাহিৰত গেলি কাষতে লং না সিহঁতৰ ভৰিতে দেখ হৈ একবাৰ কি হৈছে ভূতৰ কলেজত লাগছি বেগ মন লগা নাই পিছদিনা পৰীক্ষাত মোক নেটকৈ মই কৈছোঁ লেখা বা আজৰা বা আনিব ৰ মানে গোটা কলেজ বেগ লাগছিল মই কি ভগৱানৰ কিবা এখনতো বেগ নহয় বেছি পাছ কৰিলোঁ মই এটা কথা কৈ চেষ্টি কৰি নকওঁ মই এটা কথা কওঁ এনে বহুতো শংকৰদেৱৰ মানে আশীৰ্বাদ কৰি চলি আছে এতিয়া শংকৰদেৱৰ চলি এটাই মানে হাইস্কুল গালি এটা পাৰে স্কুলত একো নাই এই নৰ্মেল কথা আমাৰ এতিয়া শংকৰদেৱ পাব হয়নে নহয় হয়নে ঘৰত মানে হাইস্কুল চাৰ্জ যায় চাৰ গেলি চাৰ্জ আমাৰ আচ্ছা নমস্কাৰ ইমান দীঘল শুই নাই কোনো কোৱা নাই ইমান দীঘল শুই হা তো চেৰি এটা কৈ দিওঁ গুৱাহাটীত যাম টাইমত খাবা আম গুৱাহাটীত খাবা টাইমত গুৱাহাটীত যাম টাইমত খাবা আম তই তাত তুমি গজতকে ফটোগ্ৰাফী পাম কি খবৰ তোমালোকৰ এনেকে সুধিলে ভাল নালাগে আৰু কি হয় ভাল না পূজা লাগছে নে নাই আপোনাক আহিছে না আজি বঢ়িয়া লাগিব তেতিয়াহ'লে প্ৰথমে ইয়াত উপস্থিত ভাতৃ আৰু ভণ্টিলৈ জনাইছো শাৰদীয় দুৰ্গা পূজাৰ সেয়া বৰ্গৰ কাৰণে প্ৰযুত শুভকামনা মোৰ ভাতৃখনক বহুতখিনি জনপ্ৰিয় গীতৰ সৃষ্টি কৰা তোমালোক প্ৰেম হৈছেনে নাই তোমালোকৰ ছোৱালীবোৰতো বহুত হৈছে গম পাই ল'ৰাবোৰ হৈছে নাই এতিয়া প্ৰেমৰ সৃষ্টি হয়েছে এতিয়া নোৱাৰো গাইছ ভেগুদা আছে ৰ'বক লগ কৰি আছোঁ দেখি আছোঁ ৰ'বক এটা ৰখছি ৰ'বক ভেগুদা মই ফোন কৰিছিলোঁ ভালকে লগ কৰা নহ'ল কথা পাতা নহ'ল ফাংচনত লগ পাম ক'ত পাইছিলোঁ মই এই নহয় নহয় মানে কি কিবা যে লাগিছিলে যে প্ৰিয়ম পল্লৱীৰ লগত ৰজালী ইমান তিনিটাৰ পিছত সেইদিনা কাৰণে চৰি দেই কিবা কৈ দিয়ক এটা বিটি ব্লগছ কি নাম তোমাৰ চেনেলটো বিটি ব্লগছ বিটি ব্লগছ তো বিটি ব্লগ চাই থাকিব চবে ভাল ভাল কণ্টেণ্ট দি যাব বেছি জেং জাবৰ নকৰিবা টিকটক কামবিলাক কৰি যোৱা ভাল ভাল কণ্টেণ্ট অসম বাইদেউ দি লগ কৰিম দিয়ক বাহিৰে বাহিৰে ডাইৰেক্ট মানে কি ডাইৰেক্ট আহিলোঁ ঘৰক আহিলোঁ তুলসী দিব দালি দালি দোকানৰ পৰা লৈ আহিলোঁ তাৰপৰাই মই বেছি এনেকৈ দেখাব নোৱাৰিলোঁ মানে অলপ কিবা কিবি কাম আছিল এনেকৈ অলপ থাকোঁতে কি দেখাইছোঁ কি দেখাইছে নাজানো ভিডিঅ'টো লাষ্টত মই নিজে গম পোৱা নাই তাকলে কি দেখাইছে লাষ্টত এই কিয়ে কয় দেখোঁ আপোনালোকে গম পাব মই গম পাম একেলগে তবুকে নাই তই জ্বালা দিছে আজি নহয় অলপ বিজি আছিলোঁ মানে কেমেৰা দি কেমেৰাটো ক'ত প্ৰগ্ৰাম থাকিলে তোৰ লগত মই নাযাব ব্লগে নম্বৰ দিনা কাৰণ কিয় তই থাকিবি গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি তাতে এনেকৈ থৈ দিবি হা চৰি জুবিনদা চৰি কি হলছি না থৈ যাম ঠিক আছে তোৰ কথা বাদ দিয়ক যদি ভিডিঅ'টো ভাল লাগছি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আৰু কাকত থকা বেলেগত টিপি দিব আৰু নতুনকৈ কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰিব তেতিয়া ধন্যবাদ জয় আই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা